এয়া দেখিছে না আমাৰ অসমলৈ পুৰা গৈ আছে বিহু খাবলৈ গৈ আছে এইখন সকলো লগত থাকি থাকি মানে এতিয়া ডাঙৰ মাইকীজনী এৰি দিয়া নিচিনা লাগিছে আজি দুখে লাগিছে মানুহজনীয়ে কেৰেলাত নাথাকে মোৰ লগত এইডোখৰ গোটেইখনে লগত থাকে এতিয়া বহুত বেয়া লাগিছে কি কৰিম উপায় নাই চবেই এতিয়া ঘৰলৈ গৈছে এয়া আমাৰ মামা তাৰপিছত এয়া আমাৰ নিচা এইফালে হৈছে মামা এই আমাৰ বাম্বু বাইকৰ বিয়া আছে সেইকাৰণে বিহু খাবলৈ গৈছে বাইকৰ বিয়াও মানে ধুনীয়াকৈ দিব ভালে দেখিলে পাওঁগৈ দেখালাটো কোনোবাই যদি ভাল ছোৱালী পায় চাই দিব এই আমাৰ কৈ দিয়া কি কোৱা পাৰিলে মোবাইল এদিন চাব এই ঘৰলৈ গৈ কেনেকুৱা লাগিছে মনটো বহুত ভাল লাগিছে বিহুত যে গৈ আছা বহুত ভাল লাগিছে সকলোলৈকে বিহু আন্তৰিক শুভেচ্ছা থাকিল এইফালে এজন কৈ দিয়া ঘৰ কোন জেগাত ঘৰ চৰাইদেউ ন তো এয়া কেৰেলাতে লগ পালোঁ চৰাইদেউ হওক শিৱসাগৰ হওক যিকোনো জেগা মানুহ আমি ট্ৰেইন ষ্টেচন লগ পাওঁ এতিয়া ভাল ন এতিয়া ঘৰলৈ যোৱা অনুভৱটো কেনে লাগিছে ভাল লাগিছে ভাল লাগিছে ন ঠিকে আছে এইফালে আমাৰ মামা ঘৰলৈ গৈ আছে বহুত দিন দেওবাৰে প্ৰত্যেক দেওবাৰে মাংস ভাত খোৱাটোৱে মনত পৰিব ইয়াত থাকিলে এতিয়া কি কয় মানুহজনীয়ে বনাই নিদিয়ে যদি এজনে বনাই দিয়ে এতিয়া উপায় নাই ঘৰলৈ যাবগৈ বেয়া দুখ লাগিছে থ'বলৈ আহিছোঁ আজি পুৰা ট্ৰেইন ষ্টেচনত নধৰা হৈ আছে আজি মানুহ মামা ঘৰলৈ যোৱা অনুভৱটো আজি কেনেকুৱা লাগিছে বহুত দিনৰ মূৰত ঘৰলৈ লাগিছে 2 বছৰ মূৰত ওলাইছে 2 বছৰ মূৰত ন কি ক'ব জীৱনটো এনেকুৱা নহয় জানো আধৰুৱা জীৱন এতিয়া বিহুত গৈ আছে বহাগ বিহুত ধুনীয়াকৈ খাবগৈ ববগৈ কিবা এটা কৈ দিয়া থেংক ইউ যিহেতু আমাৰ ৰুমৰ পৰা সকলোৱে ওলাই গৈছে সেইকাৰণে চবৰে বেগ এটা বেগ লৈছে ইয়াত ডাউনলোড বস্তাবিলাকত দেখিছে আপোনালোকে বস্তাবিলাকত আমি ডাউনলোড যি কোম্পানী কাম কৰোঁ সেইকাৰণে সিহঁতি ডাউনলোড লৈছে এনেকৈ ইয়াত চবেই বেগ পুৰা বেগ লৈ পুৰা ওলাইছে এখন ঘৰ সমস্ত উঠি যোৱা নিচিনা লাগিছে দেখিছে একদম বজাৰ মাৰ্কেটৰ নিচিনা লাগিছে ইয়াত ট্ৰেইন ষ্টেচনত সকলো মানুহ আহি বহি আছে ট্ৰেইনৰ কাৰণে অপেক্ষা কৰি আছে সকলোৱে বিহুলৈ যাবলৈ ওলাই আছে মই যিহেতু ভিডিঅ'টো দিয়া লেট হ'ল কিন্তু মই 9 তাৰিখে এইটো ভিডিঅ' কৰা আছিলে কিন্তু ঠিক কামৰ কাৰণে আমি টাইম এয়া আমাৰ নিচা বহুত দিন একেলগতে খালোঁ বলোঁ শুলোঁ লগতে থাকি কাজিয়াও কেতিয়াবা কৰিলোঁ যদিও উপায় নাই আজি ঘৰত এয়া ট্ৰেইন ষ্টেচন আছোঁহি আমি কেৰেলা কটেমত আজি তেওঁ বিদায় দিম বুলি ভাবিছোঁ ফোনটো ফোন এটা আহিছে ফোনটো ৰিচিভ কৰি আজি ঘৰলৈ যোৱা মনৰ অনুভৱটো কেনে লাগিছে আমাক এৰি থৈ গৈছা যে নাই মনটো বহুত দুখো লাগিছে ইমান দিন 2 বছৰ দিন এটা আছিলোঁ 2 বছৰ মূৰত আজি ওলাই আহিলোঁ মনটো বহুত বেয়া লাগিছে কোম্পানীটো চাই পিনে দুখ লাগিছে আৰু ইমান মৰমত আছিলোঁ ল'ৰাবিলাকত ধেমালি ধুমলা কৰি এতিয়া মই এতিয়া ঘৰলৈ যাবলৈ এতিয়া পৰিস্থিতি হ'ল আৰু 2 বছৰ দিন থাকিলোঁ মোৰ ঘৰখন আছে ল'ৰা ছোৱালীকেইটা মনত পৰিছে ভাল আৰু তয়ো বেয়া নাপাবি বেয়াটো চবৰে লাগে এতিয়া চবকে থ'ব আহিছোঁ যদি মোৰ ঘৰলৈ যাবলৈ মনত পৰিছে কিন্তু কোনে কি ক'ব কোনে জানিব আমাৰ দুখৰ কথা হয় নহয় বাহিৰতো আমি ফূৰ্তি কৰিবলৈ নাহোঁ কিন্তু ঘৰখনে কিমান দুখত থকা আমি জানো কিন্তু ঘৰলৈ যদি যায়গৈ থ'বলৈ আহিছোঁ যদি এনেকুৱা লাগিছে যে ময়ো ট্ৰেইনত উঠি যাম কিন্তু উপায় নাই তেওঁলোকক থ'ব আহিছোঁ ভালে দেখিলে যাওক ঘৰ পাওঁগৈ সেইটোৱে চিন্তা ভগৱানৰ তাকে আশীৰ্বাদ কৰিছোঁ দেই অঁ এয়া যিমান মানুহ দেখিছে সিমান চব অসমলৈ যাওঁ অসমত ট্ৰেইনখন যেতিয়া আহিব আপোনালোকে দৃশ্য দেখি পাব একদম ৰেলৱে ষ্টেচনে খালী হৈ যায় চব এয়া অসমীয়া ল'ৰা দেখিছে অসমৰ গামোচা আনিছে যি সেইটো মাথাত মাৰি আছে ৰঙালী বিহু আহিছে যি নেকি চবৰে মনত ফূৰ্তি বিহু খাব যাম চবে বিহু খাব গৈছে মোৰ মনত দুখ কিয় মই ঘৰলৈ যাব পৰা নাই অহাও বেছি দিন হোৱা নাই তেওঁলোকে চবে ঘৰলৈ গৈছে মই সেইটোৱে আশীৰ্বাদ কৰিছোঁ সকলোৱে যাওক ভালে বিহু পালক সকলোৱে নিজৰ উৎসৱটো জীয়াই ৰাখক বুলি মোৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ দেখিছে আপোনালোকে মানুহ আছে আপোনালোকে চিন্তা কৰে এটাই ৰেলৱে ষ্টেচন যদি ইমান মানুহ থাকে মানে হৈ যাব এতিয়া প্ৰত্যেক ৰেলৱে ষ্টেচনত কিমান মানুহ হ'ব আপোনাৰ কৈছোঁ ট্ৰেইন কৈছোঁ মই নথৰাব দেখিছে পুৰা টকল বেগ চবেই ঘৰলৈ যাব যিহেতু বস্তু বাছি গৈছে কেতিয়াবা কাপোৰ কানি দি পাইছে মানে ঘৰলৈ ল'ৰা মানে ভাইটি ভণ্টি মানুহজনীলৈ যি যোনে পাইছে পুৰা লৈছে কিন্তু পুৰা বেগ কৈছোঁ এই আপুনি চাওক 3টা মানুহ কেইটা বেগ আছে 6-7টামান বেগহে আছে মই চবেই 2-3টা বেগ আছে মানে আৰু এটা কথা কি চবতকৈ মানে ঘৰলৈ যোৱা মই কোনো অকলে ঘৰলৈ নাযায় মানে কিন্তু লগৰ ল'ৰা যিমান আছে চবেই ফোন কৰি 6-7টা 10টা 12টা যোনে যিমান পায় সিমান লগ হৈ যায় সেইটোৱে চবচে মনৰ মানে ভাল লাগে ঘৰলৈ যোৱা অনুভৱটো সেইটোৱে ভাল লাগে কিন্তু এটা কি কয় জীৱনৰ আটাইতকৈ ৰঙীন দিনটো এইটো বুলিয়ে ক'ব লাগিব যিহেতু ঘৰলৈ যোৱা বাহিৰততো আৰু আপোনাক কি বুলি ক'ম চবেতো ইয়াত ফূৰ্তি কৰিব নাহে
বহুত কষ্ট বহুত দুখতে থাকে ইয়াত কাম কৰি কিন্তু উপায় নাই মানুহৰ জীৱনে হৈছে এনেকুৱা সুখ দুখ মাজেৰে জীৱন যাব কাৰণো জীৱনৰ সুখ আছে নৰেন্দ্ৰ মোদীৰ নিচিনা এজন মানুহৰ সুখ নাই তেওঁ পইচা পাতি হ'ব পাৰে মানে মন্ত্ৰী হ'ব পাৰে কিন্তু মনত তেওঁৰ দুখ আছে জীৱনত চবৰেতো সপোনটো মন যায় হয় সপোন হৈ ৰৈ যাওক বুলি কোনোতো নাভাবে সপোন সদায় ৰঙিলী হওক বুলি ভাবে কিন্তু ৰঙিলী যে কেতিয়াও সপোন নহয় সেইটো সকলোৱে জানে সপোন সদায় ৰাতিপুৱা বস্তু দিনত দেখা বস্তু নহয় আপোনালোকক এটাই অনুৰোধ কৰিছোঁ যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু কি বুলি ক'ম যিসকল চাই আছে মোৰ প্ৰথম ভিডিঅ' চাই আছে তেওঁলোকক অনুৰোধ কৰিছোঁ ছাবস্ক্ৰাইব কৰি দিব বেল আইকন বজাই দিব লাইক শ্বেয়াৰ কৰি দিব আৰু এটা কথা কি আপোনালোকে কমেণ্ট বক্সত জনাই দিব কেনেকুৱা পালে